মাজত মাত্ৰ এটা দিন, তাৰ পাছতেই প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা। বিশ্বনাথ জিলাত এতিয়াও অব্যাহত আছে NRCৰ শুনানি। যোৱা 28 আগষ্টতে সমাপ্ত হোৱাৰ কথা থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুনানিৰ কাম কাজ বিশ্বনাথৰ একাংশ সেৱা কেন্দ্ৰত এতিয়াও চলি আছে। যোৱা 31 জুলাইতে প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা উচ্চতম ন্যায়ালয়ে 31 আগষ্টলৈ পিছুৱাই দিছিল, যাৰ ফলস্বৰূপে প্ৰথম তালিকাৰ পৰা বাদ পোৱা বহু লাখ লোকে পুনৰ আবেদনৰ বাবে সুযোগ পাইছিল আৰু যাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত চলি আছিল NRCৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে শুনানি। আকৌ আজি হিয়াৰিং কৰি গ'ল, ফচলত নাম আহি গৈছে, আকৌ হিয়াৰিং আহি গ'ল, এইটোতো আমি গম নাপাওঁ কিয় বা আহিলে। হিয়াৰিং কৰিছোঁ নহয়, বহুবাৰ হিয়াৰিং কৰি গৈছোঁ, আকৌ হিয়াৰিং কৰি গৈছে, কিয় বা হিয়াৰিং কৰিলে আমি দুখীয়া মানুহ কিমান অহা যোৱা কৰি থাকিম। ফচলত নাম আহিছিল আপোনাৰ? ফচলত নাম আহিছে আমাৰ। বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলি শামকোঠা উন্নয়ন খণ্ডৰ প্ৰাংগণত থকা NRC সেৱা কেন্দ্ৰত পুৱাই বহু ভুক্তভোগী পুৰুষ মহিলা উপস্থিত হৈ NRC সেৱা কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ ওচৰত নিজৰ শুনানি দিয়ে। শুনানিৰ পাছত নাম কৰ্তনৰ ভয়ত এতিয়া শংকিত হৈ পৰিছে বহু ভুক্তভোগী লোক। চূড়ান্ত তালিকা প্ৰকাশৰ মাত্ৰ এটা দিন আগত লোৱা এই শুনানিত এতিয়া তেওঁলোকৰ নাম NRCৰ চূড়ান্ত তালিকাত কিদৰে অন্তৰ্ভুক্ত হ'ব তাক লৈ চিন্তিত হৈ পৰিছে লোকসকল। ইফালে এই ঘটনা সন্দৰ্ভত NRC বিষয়াৰ পৰা জানিব বিচৰাত তেওঁ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে। এই সমগ্ৰ ঘটনাটোক বিশ্বনাথ আমচুৱে এক নাটক আখ্যা দিয়াৰ লগতে এয়া এক গভীৰ ষড়যন্ত্ৰ প্ৰকাশ কৰে। মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই পূৰ্ণাংগ NRC ওলাব, তেনে সময়ত আজি আকৌ হিয়াৰিং কি কাৰণত ওলাইছে আমি বিশেষ ক্ষেত্রে জানিব পাৰিছোঁ। ইতিমধ্যে NRC প্ৰক্ৰিয়াৰ সম্পূৰ্ণ কাম NRCৰ বিষয়ে বহু কষ্টৰ মাজেৰে সম্পূৰ্ণ কৰিছে। সম্পূৰ্ণ কাম হোৱাৰ পিছত আজি হিয়াৰিঙৰ জৰিয়তে হিয়াৰিং কৰি কি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, আমি এটা আমাৰ মাজত এটা সন্দেহৰ সৃষ্টি হৈছে। কিয়নো অহা 31 তাৰিখে আমাৰ ৰিজাল্ট দিব। এতিয়া যদি পুনৰ পৰীক্ষা পাতে, এই পৰীক্ষাৰ অৰ্থ কি? এতিয়া মাৰ্কশ্বিট প্ৰিপাৰেশ্যনৰ সময়, কিন্তু এনে সময়ত পৰীক্ষাৰ অৰ্থ কি থাকে? গতিকে আমাৰ সন্দেহ হৈছে যে ইমান দীৰ্ঘদিনৰ যিটো এটা হিয়াৰিং প্ৰক্ৰিয়া চলিছিল, সেই প্ৰক্ৰিয়া কি স্বচ্ছতা নাছিল নেকি? তেওঁলোকে দায়িত্ব ভালকৈ পালন কৰা নাছিল নেকি? আজি এইসকল মানুহৰ নাম প্ৰথম খচৰাত, দ্বিতীয় খচৰাত সম্পূৰ্ণ নাম আহিছে। আজি কি কামত তেওঁলোকৰ নাম পুনৰ হিয়াৰিং দি মানুহখিনিক হাৰাশাস্তি কৰা হৈ আছে? বিশ্বনাথৰ পৰা শ্ৰীমান্ত দাসৰ ৰিপৰ্ট, ETV ভাৰত, অসম।